আমাৰ বিভিন্ন অঞ্চলৰ ৰাইজেও আজি বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া সমৰ্থনত ওলাই আহিছে আৰু আমি নিশ্চিত হৈছোঁ যে এইবাৰ তামোলপুৰ বিধানসভা সমষ্টিৰ NDA প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰী ডাঙৰী এক বিশাল ব্যৱধানত জয়ী হ'বলৈ সক্ষম হ'ব আৰু তামোলপুৰ গণ উন্নয়নৰ দিশত মুখ্যমন্ত্ৰীৰ সহযোগত মুখ্যমন্ত্ৰীৰ আশীৰ্বাদত আগবঢ়াই লৈ যাব বুলি আশা কৰিছোঁ। হয়, আজি ৪৩ নং তামোলপুৰ বিধানসভা সমষ্টিৰ আমাৰ NDAৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ সমৰ্থনত এক বৃহৎ বাইক ৰেলীৰ প্ৰচাৰৰ কাৰণে এক বাইক ৰেলী আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ল। যথেষ্ট সংখ্যক বাইক আৰোহী আজি আহি উপস্থিত হৈছে আৰু ইয়াতে প্ৰায় হাজাৰতকৈ অধিক বাইকাৰসকলে ইয়াতে অংশগ্ৰহণ কৰিছে। আমি মাতিছিলোঁ 200খন বাইক ৰেলীৰ কাৰণে, কিন্তু স্বতঃস্ফূৰ্তভাৱে আমাৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীক সমৰ্থন জনাবলৈ হাজাৰৰো অধিক বাইকাৰ আহি ইয়াতে উপস্থিত হৈ বাইক ৰেলীত অংশগ্ৰহণ কৰিছে আৰু এই বাইক ৰেলী আমি আমাৰ এই বিধানসভা সমষ্টিৰ যি ষ্টিয়াৰিং অফিচ আছে সেই ষ্টিয়াৰিং অফিচৰ পৰা আৰম্ভ কৰিছোঁ আৰু এই বাইক ৰেলীত আৰকুচি হৈ গান্ধীবাৰী হৈ তেনেকৈ দৰংগাজুলিত এই বাইক ৰেলী সমাপ্ত হ'ব আৰু নিশ্চিতভাৱে ক'ব লাগিব যে এই বাইক ৰেলীৰ যিটো স্বতঃস্ফূৰ্তভাৱে যেনেদৰে ওলাই আহিছে ঠিক তেনেদৰে আজি ই ৰিক্সাৰো আমি আজি এক ৰেলীৰ এটা কাৰ্যসূচী লৈছিলোঁ। সেই কাৰ্যসূচীলৈ ই ৰিক্সাসকলে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, তেওঁলোকে নিজে আহিছে আজি আৰু নিজে আহি বাইক ৰেলী এই ই ৰিক্সাত ৰেলীত অংশগ্ৰহণ কৰিছে।